Hello guys, কি খবৰ? আমাৰ মানে কি হৈছিল জানে? আমাৰ প্লেনিং টো আছিল বিহু প্ৰগ্ৰাম এটা। আৰু হঠাৎ বিহু প্ৰগ্ৰামটো কেনসেল হৈ গল আৰু আমি আহি গলো ক'ত আছিল? কলাক্ষেত্ৰ আহি গলো। অলপ দেখাই আছে মোৰ লগত আমাৰ বাইদেউ। কোৱা আৰু এফালে তুমি আজি মিলি আছে সোণৰ হাতৰ চিন এই ল'ৰাজনৰ এয়া সোণৰ এক্সে দি পঠোৱা পাতখিলা বোলা মাছ চাবলৈ যাওঁ খালি হৈ আছে পানী নাই গাইস মাছ নাই নো মাছলেন মাছে নাই মাছ কেলা মই খাই দিলো গাইস বিশ্বাস নকৰিব মই এডাল গছ চুই দিয়াৰ লগে লগে লাইট জ্বলিছে হয় নাই কোৱা এ নহয় এ গাইস মই চুইচটো দি দিছো ই ৱা এটা চুই দিছিলা মই টিপি once upon a time মোলা এটা কাহিনী আছিল এই কুন্দেউৰি এই গছডাল দেখিছে না তাৰ পৰা বাগৰি আহি তলত পৰিছে একদম ফিল্মৰ নিচিনা মই দৌৰি আহিছিল দেউতা এই তাৰ পৰা বাগৰি ইয়াতে পৰিছে থুস বেচেৰা দুটা চাৰিটা খাপ দুখ পাইছে আৰু নাই পোৱা চাগে গাইস ভাৰতবৰ্ষৰ প্ৰথম দীৰ্ঘতম আকাশী ৰেলপথ কলাক্ষেত্ৰৰ এখন গৈ আছে গাইস এখনে কলাক্ষেত্ৰ আগতকৈ ষ্টাইলবোৰ অলপ বেলেগ হৈছে সোমাইছোহে বাকি অনুভৱ কেনেকুৱা পিছত কম এটা আমাৰ নামঘৰ কৃষ্ণ এয়া আমাৰ বাইদেউ কেজনীয়ে চাহপাত উঘলিছে আৰু এইটো মোৰ ঘৰ বনাই আছে থাকিব লাগিব ন ইয়াতে গাইস কলাক্ষেত্ৰ আহিলো হয় কিন্তু কলাক্ষেত্ৰত আগৰ নিচিনা পৰিৱেশে নাই আজিকালি সব কিবা কিবি বনাই থৈ দিছে আমাৰ ভীমৰ চৰিয়া ভীমে ভাত খাইছিলে গোটেই গাঁওখনে খাব পাৰিব আমাৰ এখন নাও গাইস কিবা এটা হৈছে গাইস বহুত বস্তু আছে আৰু দেখাব নোৱাৰো কিবা ভাল দেখা পালে কম আপোনাক ভালে হয় গাইস ল'ৰাটোৰ লগত ই মিলিছে নাই এদিন মোৰো হ'ব এনেকা আইয়া এনেকা ড্ৰেছতে আহি মিলি এইটো পাটৰ মুগা ছোৱালীজনীয়ে পিন্ধিছে আৰু এইটো মই নহয় মানে হ'ম আৰু মই এনেকুৱা য়েছ টাইম আহি আছে ৰাখিলা গাইস লাজ লাগিছে আইতা আমাৰ আইতা কেজনীয়ে গাইস আহি আছে কোনোবা আহি বেলেগত চলি আছে একদম তোমাৰ দৰে বুইছা
গাইজ ছোৱালীজনী চুলিত হাইলাইট কৰিছে চাওক গ্ৰীণ কালাৰ হাইলাইট কৰিছে এই নাই কৰা এই ভাল না চুলি এই ল'ৰাটো ঠাণ্ডা অলপমান বেয়া ইয়ে আছিলে বুজিলে নহয় গাইজ আগে আগে পোৱালি পিছে পিছে ডাঙৰ পোৱালি ইয়ে এতিয়া মই গাইজ চম্ভালে না গাইজ মই ভিতৰেদি সোমালো তুমি গাইজ মই পোৱালি বনাইছে আৰু বিকাই গৈছে ini kali ya kita kata ini tiga hello dia एकदम tak bisa গাইজ পাগলিজনী এতিয়াহে মনটো ভাল লাগিছে এজনী আমাৰ পাগলি এই সৰু সৰু পোৱালি বস্তুবিলাকত এইবিলাক ইমান ডাঙৰজনী খেলি ভাল পায় গাইজ মোক পোৱালি বনাই দিছে গাইজ আপিটো আহি আছে পৰিলে বালি পৰিবা হাতৰ বেলেঞ্চ কাৰণে কেনে লাগিলে এক্সপিৰিয়েঞ্চ বঢ়িয়া কৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ চোৱা দেখিছা থেংকছ টু মি কোৱা অ'কে থেংক ইউ অঁ তোমাৰ বাল্যকাল মই ঘূৰাই আনিছোঁ কৰ পাবা এনেকুৱা গাৰ্লফ্ৰেণ্ড তুমি হা ओके गाइस हम लोग अभी घर चल रहे हैं